নমস্কাৰ সকলোকে আজি মই আপোনালোকলৈ আগবঢ়াইছোঁ কঁঠালৰ তৰকাৰী ৰেচিপি এটা কেঁচা কঁঠালৰ তৰকাৰী ৰেচিপিটো খুবেই ভাল লাগে খাবলৈ মাংসৰ দৰেই লাগে প্ৰথমে মই কঁঠালটো কাটি ল'ব লাগিব কঁঠালত খুব বেছি আঠা থাকে সেইবাবে মই কঁঠালটো কটাৰ আগতে কটাৰী আৰু হাতত মিঠাতেল অলপ সানি লৈছোঁ পিছত চফা কৰিবলৈ সুবিধা হ'ব হাতখন আৰু কটাৰীখনতো বহুত বেছি আঠা লাগি যায় সেইবাবে মই মিঠাতেল সানি ল'লোঁ এতিয়া কঁঠালটো মই টুকুৰা কৰি লৈছোঁ টুকুৰা কৰি মই বাকলিটো আঁতৰাম কঁঠালৰ বাকলি আঁতৰাবলৈ খুব বেছি অসুবিধা হয় বহুত বেছি ডাঠ হয় বাকলিটো সেইকাৰণে কঁঠাল কাটিবলৈ কটাৰীখন অলপ ধাৰ থকা হ'লে সুবিধা হয় কঁঠালৰ মাজৰ অংশটো কাটি পেলাইছোঁ এতিয়া কঁঠালখিনি মই টুকুৰা কৰি কাটি ল'লোঁ কাটি ধুই ল'লোঁ ধুই এতিয়া মই অলপ সময় কঁঠালখিনি বইল কৰি ল'ম প্ৰায় 2 মিনিটমান সময় কঁঠালখিনি বইল কৰিব লাগিব সম্পূৰ্ণকৈ সিজিব দিব নালাগে প্ৰায় আধা সিজামান হ'লেই মই কঁঠালখিনি পানীৰ পৰা আঁতৰাই থৈ দিম এতিয়া মোৰ হৈ গৈছে কঁঠালখিনি বইল কৰি সম্পূৰ্ণকৈ সিজালে পিছত ভাজিলে কঁঠালখিনি ভাঙি যাব সেইবাবে আধা সিজা কৰি থ'ব লাগে এতিয়া মই কেৰাহী এটা গৰম কৰি ল'লোঁ গৰম কৰি ইয়াতে মিঠাতেল দিছোঁ প্ৰায় 2 চামুচ ডাঙৰ চামুচেৰে মই তেলতে অলপ হালধি দি দিছোঁ এতিয়া বইল কৰি থোৱা কঁঠাল কেইটুকুৰা দি দিলোঁ দি পেলাই এতিয়া সেইখিনি ভালদৰে ভাজি ল'ম প্ৰায় ৰঙচুৱা হোৱালৈকে কঁঠালৰ টুকুৰাকেইটা ভাজি ল'ম মই অলপ নিমখ দিছোঁ কঁঠালখিনি মই হাই ফ্লেমত ভাজিছোঁ এতিয়া কঁঠালৰ টুকুৰাকেইটা ৰঙচুৱা হৈছে এতিয়া মোৰ ভাজি হৈ গৈছে এইখিনি এতিয়া মই কাঢ়ি থৈ দিম একেখিনি তেলতে মই তৰকাৰীখন বনাম এতিয়া গোটা গৰম মছলা দিছোঁ লং ইলাচি দালচেনি তেজপাত আদি এইখিনি অলপ ভাজি ল'লোঁ এতিয়া পিঁয়াজ দিছোঁ ডাঙৰ চাইজৰ 2টা পিঁয়াজ মিহিকৈ কাটি দিছোঁ পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ এতিয়া ইয়াতে আদা নহৰু আৰু জলকীয়াৰ পেষ্ট দিম এইখিনি মিক্সিত মই গুড়ি কৰি লৈছিলোঁ এতিয়া ইয়াৰে 2 চামুচ দিছোঁ এইখিনিও অলপ সময় ভাজি ল'ব লাগিব এতিয়া ইয়াত গুড়ি মছলা অলপ দিম ধনিয়া গুড়ি দিছোঁ জালুকৰ গুড়ি ৰঙা জলকীয়া গুড়ি আৰু অলপ জিৰা গুড়ি দিছোঁ আৰু দি অলপমান পানী দিছোঁ শুকান মছলা তলিত লাগি ধৰিব সেইবাবে অলপমান পানী দি লৈছোঁ দি পেলাই ভাজি লৈছোঁ হালধি গুড়ি দিলোঁ আৰু অলপমান আগতে অলপ দিয়া আছিলে কঁঠাল ভাজোতে এতিয়া আৰু অলপ দিছোঁ দি এইখিনি ভালদৰে ভাজি লৈছোঁ এতিয়া বিলাহী দিছোঁ 2টা মিক্সিত পেষ্ট কৰি লৈছোঁ পেষ্ট কৰি বিলাহীখিনি ভাজি ল'ম বিলাহীখিনি ভালদৰে ভাজি ল'ব লাগিব তেলখিনি ছেপাৰেট হৈ নহালৈকে বিলাহীখিনি ভাজিব লাগিব এতিয়া বিলাহীখিনি দি ভালদৰে লৰাই দিলোঁ লৰাই অলপ সময় ঢাকি কম জুইত ঢাকি থৈ দিম প্ৰায় 5 মিনিটমান সময় ঢাকি থৈ দিলোঁ এতিয়া বিলাহীৰ ওপৰত তেল ছেপাৰেট হৈ আহিছে এতিয়া ভাজি থোৱা কঁঠালৰ টুকুৰাকেইটা দি দিছোঁ এতিয়া ভালদৰে মিহলি কৰি দিম এতিয়া গৰম পানী দিছোঁ 2 কাপমান দিছোঁ উতলা গৰম পানী দি ভালদৰে লৰাই দিছোঁ আৰু অলপ নিমখ দিছোঁ আগতে অলপ দিয়া আছিলে সেইকাৰণে অলপ কমাই দিছোঁ নিমখ এতিয়া ভালদৰে লৰাই দিলোঁ লৰাই প্ৰায় 10 মিনিটমান সময় ঢাকি থৈ দিম এইখিনি সময়ত মই গেছটো কমাই থৈছোঁ 10 মিনিটমান পিছত তৰকাৰীখন প্ৰায় হৈয়ে গৈছে এনেকৈও হৈ যায় তৰকাৰীখন কিন্তু মই ইয়াতে অলপ দৈ দিম দৈ নিদিলেও হয় মই দৈ দিম ইয়াতে অলপ প্ৰায় 2 টেবুল চামুচমান দৈ দিছোঁ দৈ দি ভালদৰে লৰাই দিব লাগিব এইখিনি মই গেছটো কমাই থৈছোঁ খুব ভালদৰে লৰাই দিলোঁ লৰাই দিয়াৰ পিছত আৰু 5 মিনিটমান সময় ঢাকি থৈ দিলোঁ কম জুইত এতিয়া আমাৰ তৰকাৰীখন হৈ গৈছে ওপৰত কেঁচা ধনিয়া পাত ছটিয়াই দিছোঁ
এই তৰকাৰীখন খাবলৈ খুব বেছি সোৱাদ হয়, ৰুটি বা ভাতৰ লগত খাব পাৰে, খুবেই বেছি টেষ্টি হয়। আশা কৰিছোঁ ৰেচিপিটো আপোনালোকে ভাল পাইছে। ধন্যবাদ।